হেল্ল' এভৰিৱান, নমস্কাৰ। মোৰ চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মিনি ব্লগ কেইবাটাও বনালোঁ, কিন্তু লং ভিডিঅ' বনোৱা নাছিলোঁ। সেইকাৰণে আজি ভাবিলোঁ লং ভিডিঅ' এটাকে বনাওঁ। পিছে আমি গৈ আছোঁ যোৰহাটলৈ বুলি। তিনিচুকীয়া টাউনলৈকে আমি বাইকত আহিলোঁ। লগৰ এজনৰ তাত বাইকখন থৈ আমি এতিয়া যাম ট্ৰেইনত। আৰু ট্ৰেইনত যোৱা মজাই বেলেগ নহয় জানো? আপোনালোকে কোনে কোনে ট্ৰেইনত গৈ ভাল পায় কমেণ্ট কৰি জনাবচোন। মই কিন্তু বহুত ভাল পাওঁ। গাড়ীত যাবলৈ মই নোৱাৰোঁ। গাড়ীত গ'লে মোৰ মূৰা ঘূৰাই বমি হয়। সেইকাৰণে মই গাড়ীত যোৱাটো মোৰ খুবেই কম। এয়া আমি ট্ৰেইনলৈ ৰৈ আছোঁ, ট্ৰেইন আহি পোৱা নাই, সেইকাৰণে অলপ সময় ৰৈ দিছোঁ। ট্ৰেইন আছে 11:15। আমি অলপ সোনকালে আহি পালোঁ। আমি গৈ আছোঁ মানুহজনৰ ভণ্টি হ'লে, মানে মোৰ নন্দা হ'লে। তাই যোৰহাটত বিয়া হৈছে, সেইকাৰণে ককায়েকে বছৰেকৰ এবাৰ তাহাঁতৰ ঘৰলৈ বুলি যায়। সেইকাৰণে এবাৰ ভাবিলোঁ ময়ো যাওঁ লগতে, এপাক ফুৰি আহোঁ, নহয় জানো? এয়া হৈছে মৰিয়নি ষ্টেচন। আপোনালোকক সকলোখিনি দেখাই গৈছোঁ। আৰু ইয়াৰ পাছৰ ভিডিঅ'ত আমি ক'ত ক'ত যাম, ক'ত ফুৰিম, কি কৰিম, সকলোখিনি দেখাম। ভিডিঅ'টো কিন্তু ভইচ অভাৰ দিয়ে বনাই লৈছোঁ। মোৰ তেনেকৈ ভিডিঅ' বনোৱা অভ্যাস নাই, সেইকাৰণে ভইচ অভাৰ দিয়ে ভিডিঅ'টো আপলোড কৰি লৈছোঁ। পাছলৈ ভিডিঅ' বনাই গৈ থাকিলে অভ্যাস হ'ব, তেতিয়া বাৰু ভালদৰে ভিডিঅ' বনাই দিম। কিন্তু এতিয়া উপায় নাই আৰু, মই এনেদৰে ভইচ অভাৰ দিয়ে ভিডিঅ' বনাব লাগিব। আৰু ৰাতিৰ ভাগত আমি গ'লোঁ ভাওনা চাবলৈ। কম্পিটিশ্যন ভাওনা হৈ আছে বুলি কোৱা শুনিলোঁ, সেইকাৰণে ৰখিবই নোৱাৰিলোঁ। আমি গোটেইকেইটাই ভাওনা চাব গ'লোঁ। আৰু আপোনালোকলৈ বুলি অলপ তুলিও আনিছোঁ। আৰু ভাল পালে লাইক কমেণ্ট কৰিব নাপাহৰিব দেই। ধন্যবাদ। আজিলৈ ইমানেই।